তিরি পলে গেছি বাড়িয়ে গেছিল শালা ভাই একটা বোম সারপ্রাইজ দিছে তন্দক লাগি আসলে তো কান্দি দেখা আন ভাই হয়তো দেখো সেতে রেক্স আপাটো কোনি তাক তো আগতে দেখা নালাগে আমার গাঁৱত আইবিতে আমার গাঁৱত কোনোবা পলাই আনছি নেকি নাই পাই গেলো মোৰ তিৰিত পলে নামাল তোমাক পাই গেলো আই হেতু ৰঙা চুলি গিলা পাতামুলো পিক ফেল থৈ বাজি হেতু মালে নিছি মোৰ তিৰিত পলে কি টফি তই আমার নিউজলে পাইছি বটাই বাই মই পিছফালে আছো মোৰ কপাল খান তই কি কৰি আছা হে বাই চাউলকেইটা বাচি আছো ৰবা ইমান দৌৰা-দৌৰিকে আছা তুমি কিবা হল নাকি কাবাৰ মৰে তোক মই সুধবা আহিলো উল্টা আৰু তইহে মোক সুধলি আৰু একো নাই তহঁতৰে দেখোন হৈছে যি হ'ব লগা আছিল আমাৰ আৰু কি হ'ল মই একো গমেই নাপাওঁ মোৰ কপাল মৰে তহঁতৰ টপিটোকে বেলেগত তিৰি এটা পলে উৰে লৈ আহিছি তই কি গমেই নাপা তহঁতৰ টপি যাত্ৰী পলে আনছি তাৰ গিৰাকটো আহি পেলাই উপস্থিত হৈছি এটা দুটাকে আমাৰ তাতে মন্দিৰৰ চকত মানুহ জমাই লাগছি মহাজনতো আহি আছে বোধহয় এতিয়া পিছলে হয়নে কি হয় ক'বা নোৱাৰো আৰু চোন যোৱা সোনকালে কি মোৰ টপি বেলেগত তিৰি পলে আনছি নাই তোৰ কি হ'লে নাই মাই বুকুত মাৰি মাৰি মৰি যাম দে কিমান সপোন দেখিছিলো চলটোৰ বিয়াখন ধাম-ধুমকে পাতিম বুলি এগলা চব বাই পেটটোত ধৰি হৈছি কত কলো মই আপাটোৰ বিয়াখন পাতো না বয়স হৈছি নাই বাপাক তুই নুশুনে মাই বুকুত মাৰি মাৰি মৰি যাম দে হে মা ৰবাচোন নকৰিবা তুমি মাই মই বাচি নাথকো দে মোৰ আপাটো চিয়াৰ নাহান কৰিব মই অপানলো নাচলো মাই জানা না নামা হ'ব দে তই এনেকে কান্দি নাথাকিবিচোন এতিয়া নহ'লে তোৰো গাটো বেয়া হ'ব আগতে যচোন আমি মন্দিৰত তাকালৈকে যাওঁ কিবা হৈছে কিবা বিচাৰ চিচাৰ পাত লাগাই নাকি যচোন যোৱা সোনকালে যদি ভাল পাইছে গাটো তই ভাই বলাচোন বলা মাইনা তই যাবা নালগে দে তই ঘৰতে থাক মাই পেৰেক এটা ফোন কৰি পেলাই মাত আৰু মন্দিৰত বিচাৰে পাইছি না কি পাইছি তাকালৈকে আহিবি আকৌ বাই পেৰেক মামা ফোন কৰি পেলাই কৈ আছো দেউতাক ভাই বলা চচোন জমাই কিনো হৈছে মাজতে কিনো কৰিলাক চাওঁ চচোন দাদা এনে নান কাম কৰিব লাগে না অত দিনে মণ্ডলতে তৰি তাক ইমান দিন ধৰি ভাল পালা কি এতিয়া লাষ্টত এইটো লাহে কৰিলাক মোৰতো মনটো ইমানা নাই সি যে বেলেগত তিৰি এনেকে পলে আনিব নাজনো দে ভগৱানেহে জানে দাদাৰো বা মাথাটোত কি সোমালাক তোক আমি ইমান নিজ অধম চৰিত্ৰহীন ব্যক্তি বুলি ভবা নাছিলো টফি তোক মই আমাৰ সদৌ অসম চুৰ কমিটিৰ তলৰ পৰা আঠু বুলি ক'লে ঠু মাৰি পেলাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছো তই কি আপি বিচাৰি নাপলি লোক যিকে তিৰি পলে আনা কৰিলি এতিয়া তিৰিটো কৰিছে সেইটো কথা কয় এই মাজত যাতে সুধাই হয় দে টফি তই আমাৰ লগতে এনি টাইম থাকা তই আমাকে জনা নাছিলি এইবিলাক কেইটা চলি আহিছিল তোৰ কচোন আৰু তহঁতৰ দিন প্ৰণীতাক ভাল পাই পেলাই এনেকে এটা অচিনাকি যদি অকস্মাত লৈ আহিলে আমি একো গমেই নাপায় অথচ তই দিনটো আমাৰ লগতে থাকা এই বাপা ৰে হেনা নহয় কি হেনা নহয় পুৱা তই যেতিয়া কৈছিলি লগগিলা এটা ছাৰপ্ৰাইজ আছে মই তেতিয়াই ভাবিছিলো কিবা এটা বেলেগ ছাৰপ্ৰাইজে হ'ব এইটোৱে আছিল ছাৰপ্ৰাইজ বেলেগত তিৰি পলে না এই হ'ব তহঁতে ইমান হুলস্থুল কৰিব নালাগে এতিয়া গম পাইছা না মই বিচাৰ কৰিমতো তহঁতে কিবা ধৈৰ্য ধৰ গাঁৱৰ মানুহখিনিক চব বাক্যৰ ব্যৱস্থা কৰিছোৱে আৰু তোফিৰে মাক দেউতাকক ফোন কৰিছা না আমিতো জাস্তি ফোন কৰোঁ এই ঘৰতে ফোন কৰচোন তোফিক মাক দেউতাকক ফোন লগো বাছ মই কৈ আছো ৰাখ চবখিনি মানুহ লগ হোৱাৰ পিছত মই ভালকে বিচাৰ পাতিমতো তেৰিকা মাজন জাস্তি আকৌ বিচাৰ চিচাৰ পাতিব লগা নাই মই কিয় তিৰি পলে আনিমা কি যে কথা ক'লো না এই চব তই যদি পলে আনা নাই এই বেচেৰা চলটো একেলগে আহি পেলাই এখন আমাৰ কষ্ট কৰবাই তোক দেখি দিলা গৈ নেকি তোক নিশ্চয় সি আগৰ পাই জানে এতিয়া তিৰিৰ লগত লিংলাং থকা বুলি সেইকাৰণে বিচাৰি পেলাই একেলগে আহিছি ইটা সেগলা বাদ দি তই তিৰিটো থৈছা ক'ত বিচাৰ নাপতাৰ আগতে কবি না বিচাৰত কবি মই তিৰিটো কাটি মাৰি ভাই পেলাক লাগি মই ক'ব লৈছো মই তাইক মস্ত ভাল পাইছিলো এই ফেউৰা এই বহিনীৰ পুতাক তোৰ মই তিৰি কেইনা পলে আনিছো আৰু তোৰ তিৰিক মই চিনিয়ে নাপাৱাই চপ মন থাক নাক চকলাই চিনি নাপাইছি ইটা বেলেগত তিৰি পলে আনি ফেলে টক্ৰেশ্বৰী মহিলা এই বাবা এই ফেউৰা চফিকুল তই এটা কথা কচোন তোৰ ঘৈণীয়েৰে মানে মিছেছ কেইটাপে নহয় আছিল কচোন কালি মোটামুটি ৰাতি 28:32 মানৰ পৰা নাই 28:32 বস টেনশন তো কলার কে বকিছে বড় কি এই 28:32 কম করতে বড় রাতে কোরা আর তো এটা কথা কসুন তো আমার এলো পলে নিশ্চয় কই দেখছ না আর এলো লিংলা থাকা আগর পে জানা না কও তো সফিকুল কও তো নাজন জেস্তে তোর চোখ কথা খুলে ফেলে কও ভয় নকরবি মই আসু তোর ব্যাকট খুলি ফেলে ক'বা লাগব
এই দোচাই এই মোৰ পেনৰ হুকটো মস্ত টান নাই খুলি দিছোন বাউদা কি কৰা তই কাপোৰ খুলি পেলাই ক'বা দে নাই ঢকা মইনা তেজ আছে তই দেখোন এতিয়া খুলি পেলাই ক'বা লাগে পইয়া লাগা ফাফাৰে তোক কথা কিনি পেলাই খুলি ক'বা দিছো কাপোৰ খুলি পেলাই ক'বা দে নাই তোৰ কি মনত হৈ আছে কেইটা কি লগত লিংলাং থকা যি জানা গোটাইখিনি মানুহখিনি আকৌ ভালকে বুজাই পেলাই কওঁ ঢকা মইনা মোৰ তিৰিৰ লগত ইয়াৰ সম্পৰ্ক মোটামুটি আজি 24-25 হাজাৰ বছৰ আগৰ পাই আছে সেইটো কথা আমাৰ গাঁৱত চবেই জানে মেৰাক চকলাই 24-25 হাজাৰ বছৰ এই পাগলা চাগলা হ'ল নাকি আই হেই মিতু আই ই দেখো ক'বাৰকে বকি আছে আই এই জেষ্ঠে নহয় দা যিমান জ্বলে তিৰিব ওলাইছি না সেইকাৰণে ভুলতে ক'বাৰকে বকি আছে দা ইয়াৰ বোধহয় তিৰিৰ লগত লিংলাং টফিৰ লগত 24-25 মাহ মানুহৰ পাই আছে তাৰ ভুলতে ক'বাৰ কিবা ওলাই গৈছে শুনলি এতিয়া ঢকৰা মইনা তেতিয়াৰ পৰা কৈ আছা তই আনা নাই বুলি ইয়াৰ মিছা কথা ক'ব নেকি নিজৰ তিৰিৰ কথা হে বাপা হে মই তাৰ তিৰি পলে আনা নাই আই চাপ হেই ৰ মিতু আই ইবাৰ গ্ৰবা নাংগে মই বিচাৰ পাতিম তো আগতে ফোন আপুনি কৰি মানুহখিনিক মাত আই ঘটিলে ভাই মাগি আগতে ফোন কৰ বাছ মই ফোন কৰিছো ৰ'ব বেলেগত তিৰি পলে আনি পেলাই গাঁৱৰ বদনাম কৰে মেক চকলাই এগলাখান চলি গাঁৱৰ পৰা গলটা মাৰি পেলাই বাহিৰ কৰি দিব লাগে যাতে গম পাইছা না এগলাখান আমাৰ গাঁৱত ঠাই দিব লাগে না 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 ভাইটি শুনাচোন খুৰী কওকচোন হে বাবা তোমাৰ ইফালে এটা চলি আহা দেখিছ নেকি হা চকুকেইটা অলপমান ডাঙৰকে হাফ পেণ্ট আৰু চলা এটা পিন্ধি আছিল মানে মই তোমাৰ কাষৰ গাঁওখনত সুধিলো ইফালে দিকে আহা বুলি কৈছিলা চলিটো দেখিছ নেকি বাবা এটা চলি নাহা নহয় অলপ আগতে আমাৰ এই মিটু দাহঁতৰ লগত যোৱা এটা দেখিছোঁ হাফ পেণ্ট পিন্ধি পেলাই চলিটো মই কিন্তু চিনি পোৱা নাই চকুকেইটা কিন্তু ডাঙৰ চকুৰ দৰে ডাঙৰে আছিল তাৰো সেইটো হৈ দে বাবা সেইটো মোৰে চলি কয় গৈছিনো সি আমাৰ মন্দিৰত দেখি গেছি আপুনি হয় চিধাই যায় এইটো ৰাস্তাই দি গেলি মন্দিৰটো পাব যাক তাতেই দেখো তান্দি যাই আছিল ক'বা নোৱাৰো তাৰপিছত ক'ত গেছি মই মন্দিৰটো এইটো ৰাস্তাই দি চিধাই গেলি পাম বাবা একদম চিধাই যাই থাকক পাব যাক মন্দিৰটো দে বাবা হ'ব দে এই বাবা আৰে যাচ্ছে মই কিমান কম মই কাৰো তিৰি পলে আনা না আৰু বাবা আৰু তাক মই দেখাই নাই জীৱনত কোনোদিন মই চিনিয়ে নাপাওঁ সি বা মোক কিনকে জানে মই ক'বা নোৱাৰো মই তিৰি পলে আনা নাই তাক বদমাইছ মিছা কথা ক'ব আহিছ তই চালা চুইহাৰ বেলেগত তিৰি পলে আনে সি আমাৰ গাঁৱৰ কলংক এক গাঁৱৰ পৰা বহিষ্কাৰ কৰি ভাল হ'ব মাহাজন যাতে মই ভোকত মাৰি মৰি যাম দে মাৰাক চকলাই এইটোৱে বাকী আছিল বাবা তোৰ বিয়াখনক লৈ মই কিমান সপাল দেখিছিলো ভাবিছিলো মণ্ডলত জীয়াকক টক্কৰি আনিম তইতো কি কাম কৰিলি বাবা মই ভাবি আছিলো আৰু কেইমাহমান পিছত মণ্ডল চেক যাই পেলাই তোৰ কাৰণে তাই জীয়াকক আনিম কিন্তু বাবা তইতো কি কাম কৰিলি মই বাপা আৰে মই একো কৰা নাই আই মেক চকলাই প্ৰণীতে জানো আহি উপস্থিত দেখো নাই তুমি মোৰ লগতে ৰান কিয় কৰিলা কচোন তোমাক মই ইমান ভাল পাইছিলো ইমান আশা পালিছিলো তোমাৰ লগত মই বিয়া হ'ম বুলি তুমি এনেকে বেলেগত তিৰি এটা পলে লৈ আহিলা কিন্তু জান আমাৰ দুখ আজি 3 মাহ 4 মাহ ধৰি পেলাই ব্ৰেকআপে হৈ আছিল তুমি মোক ভাল নাপাওঁ বুলিয়ে কৈ দিছিলা সেইগিলা মোৰ অভিমানে আছিল তোমাক মই ভালকে নাপাওঁ তোমাক মই বহুত ভাল পাওঁ এই 3 মাহমান মই এনেই আছিলো এনেকে অভিমান কৰি পেলাই তুমি সেইটো বুজি নাপাওঁ না অভিমান মই ভাবছিলো তুমি মোক বাদ দিয়া বুলিহে তোমাক মই ইমান আগৰ পৰা ভাল পাই আছো এই 3-4 মাহৰ সম্পৰ্ক নহওঁতে তোমাক মই বাদ দিম নেকি মই অভিমানহে কৰি আছিলো তোমাক লৈ মই কিমান সপোন দেখি আছিলো তুমি কি কৈ দিলা জান মই শুনাচোন তুমি আগতে মোৰ কথাটো শুনিতো ল হ'ব তুমি একদম চুপ থাকা তুমি ইমান চৰিত্ৰহীন হ'ব বুলি মই কেতিয়াও ভাবা নাছিলো পাৰেতো ভাবা নাছিলো নহয় জান শুনাচোন চপ চৰ বাচ্চা কি জান মাৰো তই বেলেগত তিৰি পলাই নি পেলাই ৰঞ্জিত বাবা ৰঞ্জিত তই কি কৰি আছা কচোন মোক ৰঞ্জিত এটা ৰঞ্জিত কোনে আন্টি এটা কোনো ৰঞ্জিত নাহে আপুনি কাকবা বিচাৰিছি এইটোৱে মোৰ চলি ৰঞ্জিত এর নাম দেখো ছবিকুল তালুকদার বাবা তই কি কৈ আছা এর নাম রঞ্জিত মেধিয়ার নাম রঞ্জিত আন্টি আপনার কিবা ভুল হয়েছে নাকি এর নাম তো মজা ছবিকুল বাবা তই এর কথা মোতকে বেশি জানা এর নাম মা হই মোর নাম হাবিত্রী আর তো মোর চলি রঞ্জিত আর হাবিত্রী আপনিও বুঝিনি আপনার ভরিরে বিচারিছি আপনার পুত্রের লোক রাখা লাগে বরি কার বরি বাবা ক্যা আপনার বরিরে পলে নাইছি আমার গাঁৱৰে এর লগত টফির লগত বাবা তুমি কি বকি আছে মই ধৰিব পৰা নাই দে ও মোর চলি বিয়া চিয়া পাতা নাই ই হাই সেকেন্ডারি পঢ়ি আছে কি ই বিয়া পাতা নাই পাতাতো ই সৰু চলি ই হাই সেকেন্ডারি পঢ়ি আছে আর বয়স 20 বছৰে হোৱা নাই আজি শিৱৰাত্ৰি পূজা বুলি আমাৰ গাঁৱৰ কেইটামান চলি ভাঙি দি আলু ভাজি পেলাই এক খুৱাই দিছি ফুৰকে পেলে কি ভাং খুৱাই দিছি আলু ভাজি পেলাই তাৰপিছত মই গাঁৱৰ চলি কেইটামানক সুধি পেলাই গম পালো ইফালৰ দিকে আহা বুলি মই আৰু পিছা কৰি সুধি মানুহ আহি পেলাই ইয়াতে পালো
ই তাৰমানে বিয়া চিয়া পাতা নাই নাই পাতাতো ইমান সৰু ছোৱালী এটা বিয়া পাতব নেকি হয় কুকুৰ তই যাবি না এতিয়া ঘৰত মোৰ লগত জেঠে বলা বলা তাক কুকুৰ যা মোৰ লগত অলপ গধু চলি চালা কোনোবাই কিবা খাবা দিলি আকৌ আকৌ গুধাকে মনে মনে খাই থৈ দে ই ঢকৰা মানে ভাং খাই পেলাই একলা বুকি আছিল চালা চুয়াৰৰ বাচ্চা ভাং খাই পেলাই চলি এটা আহি পেলাই কবাৰ কিবা কব সেইটো বিশ্বাস কৰি পেলাই তই মোৰ ওপৰত কি কৰা তদন্ত কৰা মোক কি গাঁৱৰ পাই উইলে দিয়া নহয় ভাই টফি আই কুকুৰ ৰা তই ক'ত পলালি জান বাকী যিয়ে নহওক দা সেই চলটো আহি পেলাই এক প্ৰকাৰ কবা গেলি মোক গুৰি মাৰিত গংগাত ফেল থৈ যোৱানে হল মানে ইমান দিনে ভাবি আছিলো তুমি আজি 3 মাহ ধৰি মোৰ লগত টাচত নাই মোক ব্ৰেকআপ দিয়া বুলি ভাবি আছিলো কিন্তু যেতিয়া তুমি শুনলা মই বেলেগত চিঠি পলাই আনা বুলি তুমি যিটো হিচাপত দাউৰি পেলাই আহিছ আৰু যিখিনি কথা তুমি ক'লা মোৰ লগত বিয়া হ'ম বুলি সপান দেখা মোৰ মন চন একদম ভাল লাগি গৈছে জান হ'ব তুমি এটা বেলেগত চিঠি পলাই আনা বুলি কোৱা কাৰণে মই এনেকে দাউৰি পেলাই আহিছিলো আমাৰ যি ব্ৰেকআপ চলি আছিল 3 মাহ ধৰি পেলাই সেইটো এতিয়াও কণ্টিনিউ হৈ থাকিব গম পালা তুমি ইমান ফূৰ্তি কৰিব নালাগে মই এতিয়া যাওঁ জান শুনাচোন জান